Hello guys, welcome back to Avi'sLife আকৌ এবাৰ আজি সানডে সো আজি আমি যাম গাঁৱৰ ঘৰলৈ মই আজি আপোনালোকক চিনাকি কৰাই দিম মোৰ আইতাৰ সতি সো ষ্টে টিউন চাই যাও বঢ়িয়া একদম সেটিংস ৰেডি কেমেৰা হেলমেট সব ৰেডি বঢ়িয়া আজি জাৰ্নিটো পুৰা কেপচাৰ কৰিব চাম আৰু আপোনাক দেখাবলৈ আৰু এই ভিডিঅ'টো স্পেচিয়েলি গাঁৱলৈ যাওঁ চ' আইতালৈ ডেডিকেটেড হ'ব আইতা বহুত ধুনীয়া কেৰেক্টাৰ আপোনালোকক লগ ধৰাম ৰ'ব খুব ভাল পাব বলক গৈ থাকোঁ আৰু তেল চেল ঠিকে আছে বঢ়িয়া এঘাপ কমি আছে চ' চলো চলেগা লেটছ গ' প্ৰথম ঢেকীয়াজুলি টাউনখন অলপ দেখাই যাওঁ আপোনালোকক উঠিলি চুটকি উঠি লৈছে মোৰ লগত দ্য মাংকি কিলাৰ বলক গৈ থাকোঁ আৰু ধুনীয়াকৈ মাথাটা এইখনে আমাৰ ধুনীয়া ঢেকীয়াজুলি গাইছ চাওক বঢ়িয়া পুৰা এক্সক্লুচিভ দেখাই যাব চেষ্টা কৰিছোঁ আপোনালোকক এটা স্পেচিয়েল ব্লগ বনাম পুৰা ঢেকীয়াজুলি মেইন পইণ্টছবোৰ দেখাই যেনেকৈ ধুনীয়া ধুনীয়া স্কুল কেইখনমান আছে স্কুলছবোৰ হ'ল আমাৰ চাৰ্চ এটা আছে ধুনীয়া আৰু ধেৰ জেগা আছে নামঘৰ আছে সত্ৰ আছে চিৰাজুলি সত্ৰ বনাম এটা ব্লগ বনাম অকল ঢেকীয়াজুলিয়ে দেখাম ধুনীয়াকৈ গাইজ পাই গ'লোঁ কেৰিউখুন্দা টাৰ্ণিং এইটো কিন্তু বহুত হণ্টেড টাৰ্ণিং দেই একদম ইয়াৰ বহুত মানে কাহানী আছে গাড়ীবিলাক চিধা গৈ গৈ এই নলাটোত পৰি যায়গৈ আকৌ ৰাস্তা চিধা দেখি যায় বোলে এনেকুৱা হণ্টেড কাহানী আছে এই জেগাটো কেৰিউখুন্দা বুলি কয় কেৰিউখুন্দা টাৰ্ণিং যোন ঢেকীয়াজুলি আশে পাশে থাকে তেওঁলোকে গম পাব সো গাইজ বিহুৰ টাইম ধুনীয়া বিহু এটা লগাই দিছো এনজয় কৰক আপোনালোকে লেটস গো ঘুৰি ঘুৰি মজা ৰাস্তা বনি আছে দেখোন ভাল দিশ সোমাই যাম পাৰিম চাগে পাৰিম না হা হয় নেকি স্কুটি যাবগৈ নি খুৰা এই হেৰিডাল অলপ চাইড কৰি দিওঁ নহ'লে ঘূৰি আহিম আৰু চাওঁচোন গৈ ঘূৰি আহিম নহ'লে আকৌ অসম আমাৰ এইজনী আইতা বহি আছে গা চা ঠিকে আছে আইতা কিয় কি হ'ল চাওক পাই গ'লোহি আমি আইতাৰ ওচৰ এইজনী আইতা দিয়ক আইতা কিবা কৈ দিয়ক কালি কিমান বৰষুণ আহিছিল কৈ দিয়ক বৰ বৰষুণ ন অঁ কাৰোবাৰ টিঙৰ পৰা উঠা নিছিল একেবাৰে টিং চিং উঠাই নিছিল নেকি তাৰপিছত কি কৰিলে ভাল হ'ল অঁ বৰষুণে এৰিলে
মইনা কৈছে মই কৰোঁ এতিয়া তেতিয়া মই কৈছোঁ এইটো গাৰু দুটা লৈ আহ অঁ এতিয়া মোৰ কাৰণতে খুব তেনেকুৱাকৈ মানে অলপমান থামিছা পূজা মানে ভয়তে দৌৰি ফুৰিছে তেতিয়া আপুনি মানে ক'লে মোৰ লগতে ভয় নকৰিবি ন অঁ বঢ়িয়া এয়া চাওক আমাৰ ইণ্টাৰেষ্টিং আইতা মৰমৰ বঢ়িয়া হাই বুলি কৈ দিয়ক আইতা এনেকৈ হাই কোনো মই দেখাই নাই দেখিব মানুহে দেখিব যেতিয়া আপলোড কৰিম মই দেখা নাই বঢ়িয়া এতিয়া আৰু এটা বঢ়িয়া বস্তু দেখাম আপোনালোকক চাওক মাছৰুমৰ খেতি এইবোৰ চাওক চ' এতিয়া ওলোৱা নাই এনেই ইয়াৰ পৰা এনেকৈ ওলায় মাছৰুমবোৰ চাওক এতিয়া মানে কালেক্ট অলৰেডি হৈ গ'ল খেতিটো কিন্তু এনেকেই হয় মানে এটা আইডিয়া আপোনালোকক দিছোঁ এয়া চাওক এতিয়াও কেইডালমান ওলাই আছে এইবোৰৰ অলৰেডি ছিঙিলে মাছৰুমবোৰ মজা কেতিয়াবা যেতিয়া প্ৰপাৰ খেতি আৰম্ভ হ'ব তেতিয়া দেখাব চেষ্টা কৰিম আপোনালোকক তেতিয়া আপোনালোকে বুজি পাব কিন্তু ষ্টিল আইডিয়া এটা দি থ'লোঁ বঢ়িয়া মজা খুৰাহঁতে পূৰা বাঁহ চাহ কাটি আছে এইটো পুখুৰী মজা আছে বঢ়িয়া ইয়াত নামি এবাৰ জালখন মাৰি দিলেই হ'ল আৰু একদম পূৰা এগালমান মাছ উঠি আহে এইটো চাওক ইয়াত মুৰ্গী গঁৰাল মুৰ্গী চুৰ্গী থয় হাঁহ চাহ থয় বঢ়িয়া পৰিৱেশ মজা পথাৰ চথাৰ সেউজীয়া কলখিনি চাওক গাইজ ভীমকলখিনি লোভ লাগি গৈছে বৰ বেলেগ বস্তু দেখাম এতিয়া আপোনালোকক এইটো চাওক মাখি ধৰা ট্ৰেপ বুলিয়ে ক'ব পাৰি আৰু এইটো দেখিছে এটা গেলা মাছ ওলমাই থৈ দিছে আৰু এইফালেদি এটা ফুটা কৰি থৈছে বটলটোত আৰু তলত পানী দি থৈ দিছে এতিয়া তাৰ গোন্ধত মাখিবিলাক এইফালেদি সোমাই যায় তাত ট্ৰেপ হৈ আছে আৰু যেতিয়া মাখিবিলাক তললৈ যাব পানীত লাগিলেই মানে উঠিব নোৱাৰা হ'ব আৰু এতিয়া খানা বনি আছে আমি বেলেগ এটা জেগাৰ পৰা আহোঁ বলক দেখাই আনিম সকলো বেগটো লৈ লোৱা পূজা এয়া চাওক পূজা একদম ফুটবল খেলিব যাব আইতা বাই বাই পাখিয়া বাই বাই গাইজ খানা পিনা বনাই থাকোঁতে মই আৰু পূজা এটা আল্টিমেট জেগাত গৈছিলোঁ চ' ষ্টে টিউন গম পাবলৈ যে আমি ক'ত গৈছিলোঁ আচলতে চ' নেক্সট পাৰ্টটোত চাব আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ চেনেলটো Avi'sLife বঢ়িয়া